উত্তোলন হব। Led by Nazrul Islam, President, District Executive Force ni contingent, Arab Report Agent, Nazrul Islam Bichana. Nechodon, দ্বিতীয় হেৰিত আছে চালবাৰী কলেজৰ NCC বয়স টিম আৰু এই টিমক নেতৃত্ব দিছে সুদেম দৈমাৰী আৰু ফ্লেগ কমাণ্ডাৰ উদয় দৈমাৰী। তেওঁলোকৰ পিছত এয়া NCC গাৰ্লছ টিম চালবাৰী কলেজ কমাণ্ডাৰ উষাৰাণী বড়ো আৰু ফ্লেগ কমাণ্ডাৰ অনিতা দৈমাৰী। তেওঁলোকৰ পিছত আছে চালবাৰী গাৰ্লছ হাই স্কুল কমাণ্ডাৰ শ্যামা মছাহাৰী আৰু ফ্লেগ কমাণ্ডাৰ মজুৰা মছাহাৰী। তেওঁলোকৰ পিছত চালবাৰী হায়াৰ ছেকেণ্ডাৰী স্কুল গাৰ্লছ জুনিয়ৰ কমাণ্ডাৰ জেৰিফা ৱাহিদ আৰু ফ্লেগ কমাণ্ডাৰ মৌচুমী খাতুন। আদৰ্শী ফৰাইচালী গাৰ্লছ গ্ৰুপ কমাণ্ডাৰ জেম্পি মণি বড়ো আৰু ফ্লেগ কমাণ্ডাৰ তুলসী বসুমতাৰী। এয়া আদৰ্শী ফৰাইচালী বইজ কণ্টিনজেণ্ট কমাণ্ডাৰ ৰোহিত কছাৰী আৰু ফ্লেগ কমাণ্ডাৰ প্ৰেমচাৰ বড়ো। নেক্সট ইয়াৰ পিছত গ্ৰীণলেণ্ড ইংলিছ হায়াৰ ছেকেণ্ডাৰী স্কুল কমাণ্ডাৰ সুস্মিতা মছাহাৰী আৰু ফ্লেগ কমাণ্ডাৰ সঞ্জিতা বড়ো। গ্ৰীণলেণ্ড ইংলিছ স্কুল গাৰ্লছ কণ্টিনজেণ্ট বইজ কণ্টিনজেণ্ট কমাণ্ডাৰ চানচান গোহাৰী আৰু ফ্লেগ কমাণ্ডাৰ ৰমায়ণ বসুমতাৰী। এয়া আছে সেন্ট জোসেফ ইংলিছ হাই স্কুল গাৰ্লছ কণ্টিনজেণ্ট কমাণ্ডাৰ জোনালী দৈমাৰী ফ্লেগ কমাণ্ডাৰ ববিতা বসুমতাৰী। Next is Good Shepherd National School Boys Contingent Commander Jinku Deimari Flag Commander Thiak Goel. Next team Good Shepherd National School Girls Contingent Commander Borsa Malakar Boro Flag Commander Shizomoti Kekatele. Next team Union Academy Boys and Girls Combined Commander Asoti Bosomoteri Flag Commander Bangtim Kekatele. Next team in Greenland English Higher Secondary School Commander Derhasa Jamshe Flag Commander Jauran Boro. बिथांमोननि उनाव रुपवी हायर सेकेन्डारि स्कुल दैदेननो समायना रामसियारि आरो फ्लेग कमान्डार अम्बिका स्वर्गियारि। नेक्स्ट मैथो बेस्टी हाई स्कुल कमान्डार भाइटी गोयारी आरो फ्लेग कमान्डार मनजित दैमारी। बिथांमोननि उनाव दङ बाबारि हाई स्कुल कमान्डार उमा टिका
আৰু ফ্লেগ কমাণ্ডাৰ বাহৰুল ইছলাম। Next team, Salbari Higher Secondary School Boys Contingent, Commander Bhanjit Dimari, আৰু ফ্লেগ কমাণ্ডাৰ বিলি হংৱেল। বিধানমন্ত্রী অন্যতম সালবাড়ি হায়ার সেকেন্ডারি স্কুল গার্লস সিনিয়র টিম কমান্ডার রমিকা বড় আর ফ্ল্যাগ কমান্ডার বর্ণালী বড়। বিধানমন্ত্রী অন্যতম নেক্সট টিম সানজারাম বড় ফরেসালি কমান্ডার অংজালু বড় আর ফ্ল্যাগ কমান্ডার জাইখ্লং বড়। বিধানমন্ত্রী অন্যতম সালবারি সিনিয়র সেকেন্ডারি স্কুল বয়েজ এন্ড গার্লস কম্বাইন্ড কন্টিনজেন্ট লেজেন্ড পরেন বসুমতারি আর ফ্ল্যাগ কমান্ডার সাগর সত্যি। দাঁড়িয়ে নেক্সট টিম কুশাবাড়ি বড় হাই স্কুল কমান্ডার কৃষ্ণ বড় আর ফ্ল্যাগ কমান্ডার মাইনাও গোয়েল। Last but not least, Paragraph from Coach National School, Salbari, Commander Dimari, মোৰ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। 1947 চনৰ 15 আগষ্টতে ভাৰতে ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিল, কিন্তু ব্ৰিটিছৰ হাতৰ পৰা এই স্বাধীনতা লাভ কৰাৰ সংগ্ৰাম সহজ নাছিল। জাতিৰ পিতা মহাত্মা গান্ধী, নেতাজী সুভাষ চন্দ্ৰ বোস, জৱাহৰলাল নেহৰু, ভগত সিং, কুশল কোঁৱৰ, কনকলতা আদিকে ধৰি হাজাৰ হাজাৰ ভাৰতবাসীৰ সংগ্ৰাম, ত্যাগ আৰু প্ৰাণ আহুতিৰ ফলতহে ভাৰতৰ স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছিল। এই সুযোগতে আমি মহান ত্যাগী আৰু সংগ্ৰামীসকলক শ্ৰদ্ধা কৰিছোঁ। 1947 চনৰ 15 আগষ্টৰ এই দিনটোতে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে দিল্লীৰ লালকিল্লাত স্বাধীন ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখন উত্তোলন কৰে। তেতিয়াৰ পৰাই আজি ৭৭ সংখ্যক দিনটো ভাৰতৰ স্বাধীনতা দিৱস হিচাপে আমি পালন কৰি আহিছোঁ। আজিৰ এই বিশেষ দিনটোতে সকলো শিক্ষানুষ্ঠান, চৰকাৰী কাৰ্যালয় আৰু ব্যক্তিগত ঘৰত ৩ কলমীয়া ৰাষ্ট্ৰীয় পতাকাখন উত্তোলন কৰা হয়। এই পতাকাখনৰ প্ৰতিটো ৰঙে একোটা তাৎপৰ্যপূৰ্ণ অৰ্থ বহন কৰিছে। ওপৰৰ গেৰুৱা ৰং সাহস আৰু ত্যাগৰ প্ৰতীক, মাজৰ বগা ৰং সত্য আৰু শান্তিৰ প্ৰতীক, তলৰ সেউজীয়া ৰং বিশ্বাস আৰু সমৃদ্ধি আৰু উৰ্বৰতাৰ প্ৰতীক, মাজত থকা অশোক চক্ৰ ন্যায় আৰু আদৰ্শৰ প্ৰতীক। আনহাতে এই অশোক চক্ৰত থকা ২৪ডাল ধনুৰে বৌদ্ধ ধৰ্মৰ ২৪টা আদৰ্শক বুজায়। 1947 চনৰ 15 আগষ্টত দেশে স্বাধীনতা লাভ কৰাৰ পাছত ভাৰতৰ গণপৰিষদে এখন সংবিধান ৰচনাৰ কাম হাতত লৈছিল। ইয়াৰ আগতে 1946 চনৰ 9 ডিচেম্বৰত ভাৰতৰ গণপৰিষদ কনষ্টিটিউণ্ট এছেম্বলি গঠিত হয়। 1949 চনৰ 26 নৱেম্বৰত ভাৰতৰ সংবিধানখনৰ চূড়ান্ত ৰূপ দিয়া হয় আৰু 1950 চনৰ 26 জানুৱাৰীৰ পৰা ই কাৰ্যকৰী হয়। সেইদিনৰ পৰাই ভাৰতৰ এক সাৰ্বভৌম গণতান্ত্ৰিক গণৰাজ্য ছভেৰেইন ডেমক্ৰেটিক ৰিপাব্লিক ৰূপে ঘোষণাখনৰ মুখ্য স্থপতিবিদ ডক্টৰ ভীমৰাও আম্বেদকাৰ। এই সংবিধানখন পৃথিৱীৰ ভিতৰতে এখন বৃহৎ সংবিধান। স্বাধীন ভাৰতৰ নাগৰিক হিচাপে এই সংবিধানৰ নিয়ম নীতিসমূহৰ প্ৰতি আমাৰ আনুগত্য থাকিব লাগিব। এই উদযাপনৰ দিনটোতে আমি আমাৰ শালবাৰী মহকুমাৰ বিভিন্ন বিভাগে চৰকাৰী আঁচনিৰ অধীনত কৰি থকা কামসমূহৰ কিছু আভাস দিবলৈ ওলাইছোঁ। শালবাৰী উপমণ্ডল গড়কাপ্তানীৰ পথ বিভাগৰ অধীনত মুখ্যমন্ত্ৰীৰ প্ৰতি পথ নিৰ্মাণ আঁচনিৰ মুঠ 3টা পথৰ কাম পূৰ্ণগতিত চলি আছে। মুখ্যমন্ত্ৰী পথ নৱীকৰণ আঁচনিৰ 2টা পথৰ কাম পূৰ্ণগতিত চলি আছে। বৰ্ডাৰ এৰিয়া ডেভেলপমেণ্ট অধীনস্থ আঁচনিৰ মুঠ 4টা পথ ইতিমধ্যে সম্পূৰ্ণ হৈছে। SOPD BTCৰ অধীনস্থ মুঠ 13টা কেইবাৰ ব্লকৰ পথৰ 10টাৰ কাম সম্পূৰ্ণ হৈছে। জালান ৰাজহ
প্ৰশাসকৰ কাৰ্যালয়ৰ তত্বাৱধানত অনুষ্ঠিত হোৱা ভূমি মেলাৰ দুটা পৰ্যায়ত মুঠ ৩,৬৬৩টা নামজাৰি কৰা হয়। ইয়াৰ উপৰিও অনুসূচিত জনজাতি, অন্যান্য পিছপৰা জাতিৰ প্ৰমাণপত্ৰ, মাটি থকা প্ৰমাণপত্ৰ, বাৰ্ষিক আয়ৰ প্ৰমাণপত্ৰ, স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ ইত্যাদি বিতৰণৰ কাম নিয়মিতভাৱে কৰি থকা হৈছে। দুৰ্যোগ ব্যৱস্থাপনাৰ অধীনত বানপানীৰ সময়ত বান আক্ৰান্ত লোকসকলক সকলো ধৰণৰ চৰকাৰী সাহায্য প্ৰদান কৰা হৈছে। কৃষি বৰ্ধন নামক প্ৰকল্পৰ বাবে আমাৰ বাক্সা জিলাই অসম চৰকাৰৰ 2022-23 চনৰ কৰ্মশ্ৰী বঁটা লাভ কৰে। গৌৰৱৰ বিষয় যে আমাৰ খালবাৰীৰ চামৰঘাটীত নেমু প্ৰচেছিং ইউনিট এটা কৃষি বিভাগে অনুমোদন দিছে আৰু তাৰ নিৰ্মাণৰ কাম তীব্ৰগতিত চলি আছে। ড্ৰেগন ফল উৎপাদন কৰাৰ বাবে খালবাৰী মহকুমা কৃষি বিভাগে যথেষ্ট কাম কৰি আছে। শস্য বীমা আঁচনিত ৰবি ছিজন 2022-ত 180% কৃষক অন্তৰ্ভুক্তি খালবাৰী মহকুমাৰ কৰা হৈছে। প্ৰধানমন্ত্ৰী কৃষি জলসিঞ্চন যোজনাত 2021-22 চনৰ 100 হেক্টৰ টাৰ্গেট সম্পূৰ্ণ হৈছে। খালবাৰী উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ বিভাগৰ প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি কাৰ্যক্ৰম অৰ্থাৎ PMEGPৰ অধীনত 2023 বৰ্ষত 85টা প্ৰপ'জেল বেংকলৈ পঠোৱা হৈছে। প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগৰ অনুষ্ঠানীকৰণ PMFME আঁচনিৰ 2023 বৰ্ষত 1 ডিষ্ট্ৰিক্ট 1 প্ৰডাক্ট এই পদক্ষেপক বাক্সা জিলাৰ বাবে মৌ প্ৰধান ৰপ্তানিযোগ্য সামগ্ৰী হিচাপে বিবেচনা কৰা হৈছে। বিগত বৰ্ষত মুঠ 16গৰাকী মৌ পালকলৈ উন্নত সা সৰঞ্জাম যোগানৰ ব্যৱস্থা কৰা হয় আৰু 3গৰাকীলৈ 34,000 টকা এককালীন সাহায্যৰ ব্যৱস্থা কৰা হয়। বিগত বৰ্ষত জিলাখনত প্ৰায় 500গৰাকী মৌ পালকে মুঠ 23,380 কিলোগ্ৰাম মৌ উৎপাদন কৰিবলৈ সক্ষম হয়। চিপেট চাংচাৰীৰ অধীনত 3গৰাকী প্ৰাৰ্থীয়ে খালবাৰী মহকুমাৰ অধীনত 3দিনীয়া প্লাষ্টিক নিৰ্মাণ প্ৰশিক্ষণ সমাপ্ত কৰি আহিছে। খালবাৰীৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ পৰা 2022-23 বিত্তীয় বৰ্ষত হস্ততাঁত প্ৰশিক্ষণ কেন্দ্ৰৰ 2021-22 বৰ্ষত উত্তীৰ্ণ হোৱা মুঠ 15গৰাকী প্ৰশিক্ষাৰ্থীক আত্মনিৰ্ভৰশীল হোৱাৰ বাবে প্ৰত্যেককে SOPD আঁচনিৰ অধীনত এখনকৈ সম্পূৰ্ণ উৰা মাকুৰ তাঁতৰ শাল লগতে অন্যান্য সঁজুলি প্ৰদান কৰা হৈছে। মাননীয় মুখ্যমন্ত্ৰীৰ সজাগবাণী আঁচনি স্বনিৰ্ভৰ নাৰীৰ অধীনত খালবাৰী মহকুমাত মুঠ 9,502গৰাকী শিপিনীয়ে তেওঁলোকৰ নাম পঞ্জীয়নভুক্ত কৰিছে। এই আঁচনিৰ জৰিয়তে পঞ্জীয়নভুক্ত শিপিনীসকলে কোনো মধ্যভোগীৰ হস্তক্ষেপ নোহোৱাকৈ স্বনিৰ্ভৰ নাৰী ascot.assam.gov.in পৰ্টেলৰ জৰিয়তে অসম চৰকাৰৰ তেওঁলোকৰ উৎপাদিত বিভিন্ন বস্তুসমূহ চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া গুণগত মানদণ্ডৰ ওপৰত ভিত্তি কৰি পোনপটীয়াকৈ বিক্ৰী কৰিব পাৰিছে। বাক্সা ভূমি সংৰক্ষণ সংমণ্ডল মুছলপুৰৰ অন্তৰ্গত জালান আঞ্চলিক ভূমি সংৰক্ষণ কাৰ্যালয়ৰ জৰিয়তে খালবাৰী মহকুমাৰ অধীনত SOPD GE উদুকাটা গাঁৱৰ গালি কণ্ট্ৰল কাম ৱাটাৰ হাৰ্ভেষ্টিং প্ৰজেক্ট RIDS-G ৱাটাৰ হাৰ্ভেষ্টিং এণ্ড ইৰোজন কণ্ট্ৰল প্ৰজেক্ট মিলন বজাৰ বৰাপেটা উল্টাকান্দা দলং বৰাপেটা গাঁও আঁচনিৰ জৰিয়তে উল্টাকান্দা প্ৰতিৰোধ আৰু নদীৰ খহনীয়া প্ৰতিৰোধৰ কাম কৰি থকা হৈছে। অসম চৰকাৰৰ অধীনত যোৱাটো বৰ্ষত খালবাৰী মহকুমাৰ অধীনত জালান আৰু গোবৰপাৰা শিশু উন্নয়ন প্ৰকল্পত মুঠ 5টা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰৰ কাম সম্পূৰ্ণ কৰি ৰাইজৰ সেৱাত উৎসৰ্গিত কৰা হৈছে। পুষ্টিহীনতাত ভোগা শিশুসকলৰ বাবে বিশেষ প্ৰকল্প স্নেহ স্পৰ্শ প্ৰস্তাৱনা কৰা হৈছে। আমাৰ ছেকেণ্ড লাইনত কেইবাখনো স্কুল পেৰেড টিম সাজু হৈ আছে। আজিৰ আমাৰ মুখ্য অতিথি ডাঙৰী যিটো পেৰেড নিৰীক্ষণ পেৰেড পৰ্যবেক্ষণ এই কাৰ্যসূচী ইতিমধ্যে সমাপ্ত কৰিছে আৰু কণ্টেক্ট পিছতে আমি ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ এই পবিত্ৰ পতাকা উত্তোলন কাৰ্যসূচী আৰম্ভ হ'ব। दा जोंनि मानगोनां निलोत्पल पाठक बिथाङा दिथा होनायखौ फोजोबना फैबाय। बेनि उनावनो जोंनि पेरेड गेलेनाया जागायसिगोन।
এতিয়া আমাৰ আজিৰ অনুষ্ঠানটো সামৰি আজিৰ পেৰেড টিমৰ নিৰীক্ষণ কৰিব জিপচি ৰুটি NCC Girls Calvary College. This is 4th contingent, Salbari Girls High School. Pansam contingent, Salbari Higher Secondary School, Girls Junior. First contingent আছে Bhatarki Foraisa, Girls contingent. Witness committee বন্তি প্রদান করেছে Kazami Salbari Mahakama Benjui, Mandana, Nidupol Patapitanga, Modra Anji, having become Michigan Compare, Iran Bidar Obedo. বিষয়টো তেখেতক সহায় কৰিছে আমাৰ শালবাৰী মহকুমাৰ আৰক্ষী বিষয়া শ্ৰীযুত নীলোৎপল শইকীয়া ডাঙৰীয়া এয়া আমাৰ ভাৰতবৰ্ষৰ আজি ৭৭ সংখ্যক স্বাধীনতা দিৱস পুষ্পাঞ্জলি আগবঢ়াইছে আমাৰ মেজিষ্ট্ৰেট অনুসুমিতা দত্ত বাইদেউ পুষ্পাঞ্জলি আগবঢ়াইছে আমাৰ আৰক্ষী বিষয়া নীলোৎপল শইকীয়া ডাঙৰীয়া ইয়াৰ লগতে আমাৰ এই অঞ্চলৰ সমাজসেৱক বিশিষ্ট ব্যক্তিসকলক পুষ্পাঞ্জলি আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ আমাৰ মুখ্য অতিথি ডাঙৰীয়া মাইলা অৰ্পণ কৰিছে जोंनि सालबारि समाजनि ओनसोलनि बिथाङा मान बावदों लोगोसे UPPL हान्जानि सालबारि जिल्लानि आफादगिरि बिथाङाबो बिबार बावदों बेजों लोगोसे बाजाज बाइक लानो गोसो गुदुं सुबुंफोरनि थाखाय मोजां खौरां क'क्राझार जिल्लानि सेरफांगुरियाव थानाय पंका एन्टारप्राइज बाजाज श'रुमआ इन्डिपेन्डेन्स डेनि स्पेशल अफारखौ लानानै फैदों बे श'रुमाव थांनाय 1 आगस्तनिफ्राय 31 आगस्तसिम इन्डिपेन्डेन्स डेनि स्पेशल अफारजों लोगोसे एक्सन सोगासिनो दं बायग्रा सुबुंफ्रा एसेल' बिबांनि रां होग्रोनानै प्लेटिनियानि गासैबो बाजाज सिटीनि गासैबो मडेल आरो पालसार 125 नि गासैबो मडेलफोरनि बाइकखौ आरसि इन्सुरेन्स लाफानानै 10,999 रां बेसेनावनो लवेस्ट डाउन पेमेन्ट होनानै बाइक लानो हागोन नोंथांमोना सेरफांगुरि आरो सराइबिलाव थानाय पंका एन्टारप्राइज बाजाज श'रुमाव इन्डिपेन्डेन्स डे स्पेशल अफारनि खाबुजों नोंथांनि लुबैनाय बाजाजनि बाइकखौ लांफैनो हागोन खाबुफोरा जादों 5 लिटार पेट्रल फ्री गंसे हेलमेट फ्री बाइक बायगिरिफोरनो 1,000 रां केशबेक हरफिननाय जागोन जुदि नोंथांमोना गोसो दंब्ला आबुङै मिन्थिबावनो थाखाय नैबे मबाइल नम्बर
9395303476 आरो 9101547892 आव थोंजों सोलायलांनो हागोन।